উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ। জুবিন ক্ষেত্ৰত এইটো অসম্ভাৱীৰ বাবে সেয়া কল্পনাৰ অতীত আৰু সেই দৃশ্যটো আমি দেখুৱাই আছোঁ। এক যিটো আচলতে অসমবাসীয়ে কেতিয়াও বিচৰা নাই, সেই দৃশ্যটো আমি চাবলৈ যে এনেধৰণে মানে আমি চাবলৈ পাম, সেই কথা কেতিয়াও কোনো কাৰণত অসমবাসীয়ে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে যে ইমান সোনকালে আমাৰ মাজৰ পৰা জুবিন দা নোহোৱা হৈ যাব। আৰু সেই কথাটো কেতিয়াও আচলতে সপোনতো ভবা নাযায়, সপোনৰ অগোচৰ এইবিলাক এই কথাবোৰ। সেই দৃশ্যটো আমি দেখুৱাৰ চেষ্টা কৰিছোঁ, অকণমান সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। নাহৰ দিছে আমি সেই দৃশ্যটো অকণমান দেখুৱাৰ চেষ্টা কৰিছোঁ। অকণমান যদি সম্ভৱ হয় আমি অকণমান আগুৱাই যাম। পিঠা পনাৰ পৰা আৰম্ভ কৰি কি আছে আমি সেই দৃশ্যটো দেখুৱাৰ চেষ্টা কৰিম যে জুবিন গাৰ্গক এনেধৰণে সেৱা লৈছে গৰিমা শইকীয়া গাৰ্গে আৰু কৈছে যে নাহৰ বুলি কেৱল চিঞৰিলে নহ'ব, নাহৰ গছ ৰুব লাগিব। গতিকে নাহৰ লৈ জুবিন ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু এনেধৰণে তেওঁ যি চিতাভস্ম হৈ গৈছিলে সেই শ্মশানত জুবিন গাৰ্গৰ চৰণত নাহৰ দিছে আৰু উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ। এক বিৰহ, এক বেদনাময় বহাগ, আৰু সেই বহাগ হয়তো অসমবাসীয়ে কেতিয়াও কামনাই কৰা নাছিলে। আৰু এই বহাগত এনেধৰণে দেখিছে যে উচুপি উঠিছে সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ কৰে জুবিন দা নাই। গতিকে জুবিন দাৰ নামত এনেধৰণে যিখিনি বস্তু যিমান পাৰে প্ৰতিকৃতি নৰককৈ দিবৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে চেষ্টা কৰিছে। আবেগিক হৈ আছে কাৰণ সকলো মানুহেই জানিব বিচাৰে জুবিন দাৰ সেইদিনা হৈছিলে প্ৰকাৰ শস্য কৰিব পৰা নাই কি হৈছিল সেইদিনা ডাঙৰ
এইটো